Hello everyone, welcome back to my another mini vlog. যোৱাটো ব্লগত দেখিছিলে নহয় নিৰৰ দেউতাক আহিলে আৰু নিৰৰ ফূৰ্তি দেখিছে একদম কান্ধত উঠি মানে কি শিখন কৰি আছে দেউতাকৰ লগত আৰু সেইকাৰণে চাগে দেউতাকবিলাকক ল'ৰা ছোৱালী বেছিকৈ ভাল পায় কাৰণ এইবিলাক কৰি থাকিব পাৰে যে আমি যে নোৱাৰোঁ আৰু দেই আৰু কোনে কোনে এনেকৈ কান্ধত সৰুতে উঠি পাইছে ক'বচোন তাৰপিছতে এয়া খানাটো মানে বনালোঁ আৰু যিহেতু মানুহজন আহিছে গতিকে তেওঁৰে ফেভৰেট বস্তু বনাইছে আৰু এইফালে গাহৰি মাংস বেডকা যিহেতু খাই ভাল পায় তেনেকৈ ৰান্ধি খোৱালোঁ তাৰপিছতে অলপ সময় জিৰাই মেলি মানুহজনে ক'লে বোলে ব'লা অলপ ফুৰি আহোঁগৈ তো সেয়াই ভাইটি ভণ্টিহঁতক লৈ আমিকেইটা ওলাই গ'লোঁ অলপ সময়ৰ কাৰণে তাৰপিছতে আমাৰ লগত মানে বহুত খেলি মেলি হ'ল যাম বুলি ভাবিছিলোঁ এফালে গ'লোঁ এফালে গতিকে ফুল ব্লগটোত সকলোখিনি দেখিবলৈ পাব বাৰু ফুল ব্লগ আহি আছে সোনকালে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু যিসকলে কৰিছে থেংক ইউ ছ' মাছ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই লাভ ইউ অল পুনৰ লগ পাম অন্য এটি মিনি ব্লগৰ